ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 8 তাৰিখ বেটাৰ বাৰ্থডে হয়। মই ভিডিঅ'টো আজিহে আপলোড কৰিছোঁ, মই কালি সময় নাপালোঁ। বেটাৰ বাৰ্থডে আজি আমি ৰাতিপুৱাই ওলাইছোঁ মহাবলীপুৰম মন্দিৰলৈ যাবলৈ বুলি। নোখোৱা নোবোৱাকৈ গোটেইসোপা ওলাইছোঁ, যাতে পূজা চূজা কৰি তাৰ পাছত আমি ফুৰি ফুকি খানাটো খাম। আৰু তাৰপৰা আমি গোটেইকেইটা ওলাই মেলি 8:30 মান বজাৰ পৰা ঘৰৰ পৰা ওলাই গ'লোঁ। আৰু লগত আছে মোৰ হাজবেণ্ড আছে, আৰু আছে হাজবেণ্ডৰ ঘৰৰ ওচৰৰ ভাইটি এটা আছে। আমি গোটেইকেইটা ওলালোঁ। যিহেতু আমাৰ মানে আমি থকা জেগাৰ পৰা 1-1.5 ঘণ্টামানৰ বাট, সেইকাৰণে আমি গোটেইকেইটা ওলালোঁ। আৰু আহি আমি দেখিছেনে বেটাক পালোহি প্ৰায় 9:30-10 মান বজাত পালোহি। আৰু বেটাৰ কাৰণে টুপিও এটা লৈ ল'লোঁ আৰু চশমাও লৈ ল'লোঁ, যিহেতু ৰ'দ দিছে। আৰু আনফালে গেটত টিকেট লৈছে, এজনক 40 টকাকৈ লৈছে টিকেট। আপোনালোকেও যদি আহে 40 টকাকৈ ল'ব। ইণ্ডিয়ানবোৰৰ কাৰণে 40 টকা আৰু বাকীবোৰৰ কাৰণে 600 টকা, মানে বাহিৰৰ মানুহৰ কাৰণে 600 টকা লয়। আৰু আমি এনেদৰে আহি ভিতৰত প্ৰথমতে মেপখন পাবহি। আপোনালোকে মেপখন দেখিলে গম পাব যে কোনফালে কি আছে। ইয়াত যিহেতু 5টা টেম্পলছ আছে, এইটো আমি প্ৰথমটোত সোমাইছোঁহি। আৰু এটা এটা টিকেটতে আপোনালোকে গোটেইকেইটা মন্দিৰ ধুনীয়াকৈ চাব পাৰিব। আৰু ওচৰা ওচৰিকৈ নাই, গোটেইবোৰ দূৰত আছে মন্দিৰবোৰ। আপোনালোকে আহিলে চাব পাৰিব একেটা টিকেটতে, আকৌ টিকেট নকৰিলেও হয়। আৰু আনফালে যে মই গাড়ীকেইখন দেখাইছিলোঁ, সেই গাড়ীকেইখনত আপোনালোকে উঠি মন্দিৰ চাবও পাৰিব। আমি লোৱা নাই, যিহেতু ওচৰতে আছে মন্দিৰটো, সেইকাৰণে আমি খোজকাঢ়ি আহিলোঁ। আৰু ভিতৰত সোমাই দেখিলোঁ মন্দিৰটো একদম সাগৰৰ পাৰত, একেবাৰে কিনাৰত অৱস্থিত। সাগৰৰ ঢৌ মাতটো ইমান ধুনীয়াকৈ আহি থাকে নহয়, আপোনালোকে শুনিলে একদম ভাল লাগি যাব। আৰু পৰিৱেশটো ইমানেই ঠাণ্ডা, ইমান ধুনীয়া, মানে বহুত ভাল লাগিলে গৈ। আৰু এইখন সাগৰখন দেখিছেনে, সাগৰখন একেবাৰে কাষৰত। আপোনালোকে যদি অকণমান সময় ইয়াত ৰৈ দিলে সাগৰৰ ঢৌৱে আপোনালোকক চুই যাবহি, মানে পানী ছিটিকনি অকণ মাৰি থৈ যাবহি কেতিয়াবা। আৰু আমি এনেদৰে আহি মন্দিৰটোৰ একেবাৰে কাষৰে পালোহি। আৰু এইফালে যে দেখিছে, এইবোৰ বনাই ৰাখিছে, এইবোৰ শিলেৰে কাটি বনাই থৈছে। আৰু আনফালে এইটো মন্দিৰটো, আমি মন্দিৰৰ ওচৰ পালোহি। আৰু মন্দিৰটো বহুত পুৰণি মন্দিৰ হয়। 985 চনত বনোৱা, 985 চনৰ পৰা 1014 চনৰ ভিতৰত বনোৱা। ৰাজা নে কিবা আছিলে, মহাৰাজ ৰাজা। তাৰ পৰা আমি বেটাৰ এইটো টুপিটো খুলি দিছে বাৰে বাৰে ঠিক কৰি দিয়া হৈছে তাক। আৰু আহি আমি মন্দিৰটোৰ ওচৰ পালোহি। গোটেই মন্দিৰটো শিল হয়, শিল কাটি এনেদৰে বনাই ৰাখিছে। ইমান ধুনীয়াকৈ শিল কাটি বনাই ৰাখিছে নহয়, আপোনালোকে দেখিলে নাভাবিব যে শিল কাটি বনাই ৰাখিছে বুলি। এইটো শিল হয়, শিলৰ পৰা এনেদৰে কাটি বনাই থৈছে, বহুত ধুনীয়াকৈ বনাই থৈছে। আৰু আমি আহি পিনি এটা জমনি হ'ল যে, পিছত আহি গম পাইছোঁ যে ইয়াত পূজা নকৰে। আমি যিহেতু ঘৰৰ পৰা নোপোৱাকৈ আহিছিলোঁ, ইয়াত আহি পূজা কৰিমহি বুলি, মানে পূজা কৰি ভাত চাত পূজা কৰাৰ পিছত খাম বুলি আহিছিলোঁ। কিন্তু আহি গম পালোঁ যে ইয়াত পূজা নকৰে। এই মন্দিৰকেইটা 5টা মন্দিৰৰ এটা মন্দিৰতো পূজা নকৰে। পূজা কৰিবৰ কাৰণে বেলেগ মন্দিৰ আছে, বিষ্ণু মন্দিৰ আৰু শিৱ মন্দিৰ ওচৰতে আছে বুলি কৈছে যিহেতু। আৰু ইয়াত দেখিছেনে, ইয়াত অকল মন্দিৰটোৰ ভিতৰত ভগৱানৰ এটা মূৰ্তি এনেদৰে শিল কাটি ধুনীয়াকৈ বনাই ৰাখিছে। আৰু আমিও সেই শিল কটা মূৰ্তিটোকে সেইজন ভগৱানকে আমিও ইয়াৰ পৰা এনেদৰে আশীষ ল'লোঁ। ভিতৰলৈ যিহেতু যাব নোৱাৰি এনেদৰে আপোনালোকে আহিলেও এনেদৰে পূজা কৰিব লাগিব, মানে মনতে বিচাৰিব লাগিব যি বিচাৰে। আৰু এইফালে যে চাৰিওফালে যে দেখিছে, এইবোৰ চব শিল কাটি বনাই ৰাখিছে। আৰু আমি এনেদৰে প্ৰায় আধা ঘণ্টামান ইয়াত থাকিলোঁ। থকাৰ পিছত আমি ইয়াৰ পৰা আহিলোঁ। আমি অন্য এটা মন্দিৰলৈ আহিলোঁ। এইটো মন্দিৰ দেখিছেনে, ইয়াতো টিকেট আমি কৰা নাই, যিহেতু এবাৰ টিকেট কৰিছিলোঁ, সেই একেটা টিকেটতে হৈ যায়। আৰু আমি সোমাই গ'লোঁ এনেধৰণে। আৰু এইটো মন্দিৰো শিলৰ হয়, আন একো নাই ইয়াত, বেলেগ একো ব্যৱহাৰ কৰা নাই, অকল শিল কাটি ধুনীয়াকৈ বনাই ৰাখিছে। আৰু এইবোৰ যে গুৰিবোৰ দেখিছে, এইবোৰ বালি মানে এইবোৰ শিল গুৰি হয়, শিলৰে গুৰি হয়। এইবোৰ মই প্ৰথমতে বেলেগ বুলি ভাবিছিলোঁ, কিন্তু নহয়। আৰু এইবোৰ ইমান ধুনীয়া, ইমান সুন্দৰকৈ বনাই ৰাখিছে।
এই মন্দিৰবোৰ যে দেখিছে ইয়াৰ এটাতো পূজাৰী নাই ইয়াত এনে প্ৰথম যোনটো মই দেখাইছিলোঁ মন্দিৰ তেনেধৰণে তাত ইয়াতো ভগৱানৰ মূৰ্তি কাটি কাটি বনাই ৰখা আছে আৰু কিছুমানে ফটো মাৰিছে দেখিছেনে আৰু এয়া মন্দিৰকেইটা ইমান সুন্দৰকৈ বনাই ৰাখিছে আপোনালোকে দেখিলে আচৰিত হ'ব আৰু এইটো হাতীটোও ধুনীয়াকৈ বনাই ৰাখিছে আৰু আমিও ইয়াত প্ৰায় আধা ঘণ্টামান ইয়াতে থাকিলোঁ আধা ঘণ্টামান থকাৰ পাছত বেলেগ বাকীকেইটা মন্দিৰলৈও গ'লোঁ কিন্তু মই ভিডিঅ' কৰিবলৈ সময় নহ'ল ভিডিঅ' কৰিব নোৱাৰিলোঁ দেখাব নোৱাৰিলোঁ তাৰ বাবে আপোনালোকে মোক ভুল নুবুজিব আৰু এইকেইটা মন্দিৰত গোটেইকেইটা মন্দিৰ ঘূৰাৰ পাছত মই আহিলোঁ পূজা কৰিবৰ কাৰণে পূজা কৰি ল'লোঁ বিষ্ণু মন্দিৰত গ'লোঁ আমি বেটাৰ হৈ এভাগ শৰাই আগবঢ়ালোঁ পূজা কৰিলোঁ গোটেইকেইটাই আৰু পূজা চূজা কৰি আহি আমি আহিলোঁ সাগৰৰ পাৰলৈ এই মন্দিৰটোৰ একেবাৰে কাষৰতে আছে সাগৰলৈ আহিবলৈ 5 মিনিটো সময় নালাগে আপোনালোকেও আহিব যদি আহে আপোনালোকে আহিবলৈ নাপাহৰিব একদম বহুত ভাল লাগিলে বেটাই বহুত ফূৰ্তি কৰিলে আৰু মোৰ কাৰণে মই যিহেতু এইবাৰ সাগৰ প্ৰথম দেখিছোঁ আৰু ময়ো বহুত ফূৰ্তি কৰিলোঁ এয়া দেখিছেনে বেটাই একদম সাগৰৰ পাৰৰ পৰা আহিবই নোখোজে আৰু মন্দিৰৰ কথা কৈ আছিলোঁ গোটেইকেইটা মন্দিৰ ঘূৰিলোঁ এখন অ'টো লৈ অ'টোখনত আপোনালোকেও যদি আহে ন অ'টো লৈ ল'ব পাৰিব অ'টো 5টা মন্দিৰ ঘূৰিলে 400 টকা ল'ব আৰু আপোনালোকেও তেনেদৰে ঘূৰিব পাৰিব আৰু আমি অ'টো লৈয়ে ঘূৰিলোঁ আৰু এনেধৰণে আমি আহিলোঁ পানীও এনেদৰে খচিলোঁ গোটেইকেইটাই ইমানেই ভাল লাগিলে ইমান ফূৰ্তি কৰিলোঁ বহুত ভাল লাগিলে এনজয় বহুত কৰিলোঁ আৰু এনেদৰে সাগৰৰ পানী খচাৰ পাছত এই বাপেক পুতেক দুয়োটাই উঠিলে ঘোঁৰাত এটা কথা জমনি হ'ল জানেনে ঘোঁৰাত যে উঠিছিলে ঘোঁৰাটোত উঠিলে বেটাই ফটো মাৰিলে আৰু মোৰ হাজবেণ্ডে ঘোঁৰাত অলপ উঠিলে ইফালে 100 মিটাৰ দৌৰালে সিফালে 100 মিটাৰ দৌৰালে 100 মিটাৰ দৌৰালে আৰু লাগে 400 টকা আৰু আমি কৈছোঁ নিদিওঁ 400 যিহেতু অলপ ঘূৰা হৈছে নাই নেমানে 400 টকা লৈহে এৰিলে আপোনালোকেও যদি কেনেবাকৈ ঘোঁৰাত উঠিম বুলি ভাবে তেতিয়াহ'লে সুধি মেলি উঠিব কিমান ল'ব কি আৰু যদি ফটো মাৰিব খোজে ফটোও মাৰিব পাৰে একপিত 40 টকা 50 টকাকৈ লয় আৰু ইমানবোৰ এনজয় কৰাৰ পাছত আমি ঘৰলৈ আহিলোঁ ঘৰলৈ খাই বৈ ঘৰ আহোঁতে প্ৰায় 5 মানেই বাজিলে আৰু আহোঁতে বেটাৰ কাৰণে এটা কেক লৈ আহিছিলোঁ যিহেতু আমি কেক কটা নাই আৰু আমি লাষ্টত একেবাৰে গধূলি সময়তে আমি ঘৰৰ